নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে টেকনোহাব ইউটিউব চেনেললৈ মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম মোবাইলত স্ক্ৰীনশ্বট কেনেদৰে ল'ব পাৰি। মোৰ হাতত এটা Redmi Note 5 Pro মোবাইল আছে। মই আপোনালোকক এই মোবাইলটো দেখুৱাম যে ইয়াত কেনেদৰে স্ক্ৰীনশ্বট ল'ব। তাৰ কাৰণে আপোনালোকে জাষ্ট আপোনালোকৰ তিনিটা ফিংগাৰ ল'ব, তিনিটা আঙুলি লৈ আপোনালোকে স্ক্ৰীনখনৰ ওপৰৰ পৰা এনেকৈ তললৈ টানি দিব। আপোনালোকৰ স্ক্ৰীনশ্বটখন ৰেডি হৈ গৈছে। আৰু যদি আপোনালোকে দীঘলীয়াকৈ মাৰিব বিচাৰে স্ক্ৰীনশ্বটখন, মানে মোবাইলৰ স্ক্ৰীনখনৰ যদি বেছি অংশ দেখুৱাব বিচাৰে ফৰ লং স্ক্ৰীনশ্বট, আপোনালোকে এটা কাম কৰিব লাগিব। জাষ্ট এনেদৰে এখন প্ৰথমতে স্ক্ৰীনশ্বট মাৰি ল'ব, তাৰপিছত স্ক্ৰীনশ্বটখনত ক্লিক কৰিব। আৰু দেখিছেনে তলৰ ফালে এটা স্ক্ৰল বুলি এটা অপশ্যন আছে। স্ক্ৰল বুলি যিটো অপশ্যন আছে তাত একবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে স্ক্ৰীনশ্বটখন ওপৰলৈ আপ কৰি দিব, আৰু যিমানটো অংশ লাগে আপোনালোকক সেই অংশটো চিলেক্ট কৰি আপোনালোকে ইয়াত ডান বুলি ক্লিক কৰি দিব। তো দেখিলেনে বন্ধুসকল, আপোনালোকৰ দীঘলীয়া স্ক্ৰীনখন ৰেডি হৈ গৈছে। আৰু এটা টেকনিক আছে MI মোবাইলৰ স্ক্ৰীনশ্বট মৰাৰ। ইয়াত যিটো মোবাইলৰ ছাইডত তিনিটা বটন আছে আপোনালোকে দেখিছে। ইয়াত জাষ্ট ভলিউম ডাউন বটনটো আৰু পাৱাৰ বটনটো যদি আপোনালোকে একেলগে প্ৰেছ কৰি দিয়ে, তেতিয়াও আপোনালোকে MI মোবাইলৰ স্ক্ৰীনশ্বট মাৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।